BPF হিসাবে দিছপুর চলো যাত্রা এই যাত্রাটো আমি BPF দল হিসাবে আমি খুব চিৰাং জিলা হিসাবে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ যেহেতু আজি এই দিছপুর চলো যাত্ৰাত আমাৰ UPFL দলৰ বিৰোধী দলৰ নেতা কাম্পা বৰগোহাঞি আমাৰ দলত যোগদান কৰিছে আৰু UPFL দল সৃষ্টিকাৰী সেক্ৰেটাৰী হিচাপে দায়িত্ব লৈ পেলাই বহুত বছৰ কাম কৰি আহা মাউতি ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু সেই UPFL দল সৃষ্টিকাৰী ইয়দৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই বহুত বছৰ কাম কৰি আহা ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু এনেকৈ বহুত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকলে আজি ইয়াত 500তকৈ বেছি যোগদান কৰি আছে অলপ পিছতে অৰ্থাৎ চিৰাং জিলা হিচাপে BPF দলে আগত যেনেকৈ আছিল ইয়াতকৈ আৰু ডাবল গুণ ষ্ট্ৰং হ'বলৈ আজিৰ দিনত সক্ষম হৈছে আৰু চিৰাং জিলা হিচাপে আমাৰ BPF দলৰ যিটো দিছপুৰ চলো যাত্ৰা সেইটো খুব পজিটিভ আৰু ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ।